হেল্ল' গাইজ, কি খবৰ? এই ভিডিঅ'ত আজি আমি কথা পাতিম মূৰৰ চুলিৰ বিষয়ে। যদি আপোনাৰ মূৰৰ চুলি সৰি আছে আৰু আপোনাৰ মূৰৰ চুলি গুৰিৰ পৰা উঘালি গৈ আছে, তেতিয়াহ'লে কি কৰিব লাগিব জানো হওক। যেতিয়া আমাৰ মূৰৰ চুলিবোৰ সৰিবলৈ ধৰে, তাত আমাৰ নিজৰ কিছুমান কাৰণ থাকে, ব্যক্তিগত কাৰণ থাকে, স্বাস্থ্যজনিত কাৰণ থাকে, যাৰ কাৰণে মূৰৰ চুলিবোৰ সৰিবলৈ ধৰে। প্ৰথম কথা আমি আলোচনা কৰিম, যদি আপুনি মূৰত ফণিয়ায়, অৰ্থাৎ আপুনি গা ধোৱাৰ পিছত মূৰখন চুলিৰ গুৰিবিলাক ভালকৈ শুকোৱা নাই আৰু আপুনি ফণিয়াবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে কি হয়, চুলিৰ গুৰিবিলাক লাহে লাহে উভালি আহিবলৈ ধৰে। ইয়াৰ কাৰণ হ'ল, যেতিয়া আমাৰ চুলিখিনি ভিজাই দিয়া হয়, তেতিয়া চুলিৰ গুৰিবিলাক নৰম হৈ যায় আৰু আমাৰ চুলিবোৰ উকালি আহে। দ্বিতীয়তে, ভিজা মূৰত কেতিয়াও তেল দিব নালাগে। চুলি শুকোৱাৰ পিছত তেল দিব লাগে। আৰু এটা কথা হ'ল, বহুত মানুহে তেল নিদিয়ে। তেল নিদিয়াৰ ফলত কি হয়, মূৰৰ চুলিবোৰে ভালদৰে নিউট্ৰিশ্যন নাপায়, অৰ্থাৎ যিটো ভিটামিন, যিটো পুষ্টিকৰ পাব লাগে, সেইখিনি নাপায়। তাৰ কাৰণে আপুনি তেল দিব লাগিব। আৰু তেলবিলাক হ'ল, আপুনি খাঁটি ককোনাট, অৰ্থাৎ খাঁটি নাৰিকলৰ তেল, খাঁটি সৰিয়হৰ তেল, এনেকুৱা ধৰণৰ আপুনি তেল মূৰত ব্যৱহাৰ কৰিব পাৰে। আৰু আপুনি পিঁয়াজৰ ৰস আপুনি মূৰৰ চুলিত ব্যৱহাৰ কৰিব পাৰে। আৰু তৃতীয়তে হ'ল, কিছুমান মানুহে মূৰত নফনিয়ায়। কি কৰে, মূৰখন নফনিয়ায়। ফনিয়ালে কি হয়, আমাৰ চুলিৰ গুৰিত যিটো চাৰ্কুলেশ্যন আছে, অৰ্থাৎ তেজৰ সঞ্চালন আছে, অৰ্থাৎ ব্লাড চাৰ্কুলেশ্যন আছে, এই ব্লাড চাৰ্কুলেশ্যনটো বৃদ্ধি হয়। এই ব্লাড চাৰ্কুলেশ্যনটো বৃদ্ধি হ'লে আমাৰ চুলিবোৰে শক্তি পায়। যেনেকৈ আমি জিমত গ'লে আমি এক্সাৰচাইজ কৰাৰ পিছত আমাৰ বডি শক্তিশালী হয়, ঠিক তেনেকৈ মূৰ ফণিয়ালে চুলিৰ গুৰিত ৰক্ত সঞ্চালন হয় আৰু চুলিবিলাক মজবুত হয়। সেয়ে আপুনি ফণিয়াব লাগিব, কিন্তু ভিজা মূৰত কেতিয়াও নফনিয়াব। মনত ৰাখিব, ভিজা মূৰত নফনিয়াব। চুলি শুকোৱাৰ পিছতে আপোনালোকে ফণি ব্যৱহাৰ কৰিব। এতিয়া আহোঁ চুলিৰ ট্ৰিটমেণ্টৰ বিষয়ে। যদি আপুনি মূৰত চুলি হ'বলৈ ট্ৰিটমেণ্ট কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথমতে আপুনি চাব লাগিব আপোনাৰ চুলি কিয় হৈ আছে। আপোনাৰ কোনটো শৰীৰৰ কোনটো অংগই কাম কৰা নাই, কোনটো অংগই আপোনাৰ ভালদৰে এনাৰ্জি ছাপ্লাই কৰা নাই, কোনটোৱে ব্লাড ছাপ্লাই কৰা নাই, সেই কাৰণবিলাক আপুনি প্ৰথমতে উলিয়াব লাগিব আৰু আপুনি ট্ৰিটমেণ্ট ল'ব লাগিব। দ্বিতীয়তে, যদি আপুনি মূৰত তেল ব্যৱহাৰ কৰা নাই, আপুনি ভাল তেল ইউজ কৰিব লাগিব। আপুনি ভাল হেয়াৰ টনিক খাব লাগিব। যদি আপোনাৰ ধৰক মেটাবলিজমৰ অসুবিধা আছে, মেটাবলিজমৰ আপুনি ট্ৰিটমেণ্ট ল'ব লাগিব। আমাৰ একুপাংচাৰত কি হয়, আমি ভালদৰে ট্ৰিটমেণ্ট কৰোঁ। যিটো ট্ৰিটমেণ্টত আমাৰ বডিত যিটো অংগই কাম কৰা নাই, তাৰ পৰা এনাৰ্জি মূৰলৈকে ছাপ্লাই হয়, আমাৰ ব্লাড চাৰ্কুলেশ্যনটো সোনকালে হয়। আৰু হিজামা কৰিলে কি হয়, মূৰৰ যিটো চুলিৰ ঘনত্ব আছে, ঘনত্বটো বাঢ়িবলৈ ধৰে। গতিকে হিজামা আপোনালোকে কৰিব পাৰে। আৰু একুপাংচাৰৰ জৰিয়তে কি হয়, আমি তেজত ৰক্ত সঞ্চালনটো বৃদ্ধি কৰি দিব পাৰোঁ। যিটো ৰক্ত সঞ্চালন আছে আমাৰ বডিত, আৰু এইটো ৰক্ত সঞ্চালনে আমাৰ চুলিবিলাক হোৱাত সহায় কৰে আৰু চুলি সৰা অলৰেডি বন্ধ কৰি দিয়ে। উদাহৰণস্বৰূপে কি হয়, ধৰক কেতিয়াবা আমাৰ কিডনীৰ পৰা যিটো এনাৰ্জি পাব লাগে, সেই এনাৰ্জিটো আমি সঠিকভাৱে নাপাওঁ, যাৰ ফলত আমাৰ ৰক্ত সঞ্চালনো ঠিকমতে নহয়, যাৰ কাৰণে চুলিবোৰ আমাৰ সৰিবলৈ ধৰে। গতিকে আমি কিডনী পইণ্টত ষ্টিমুলেট কৰি দিলে আমাৰ চুলিবোৰ সৰা বন্ধ হৈ যায় আৰু ষ্টিমুলেট হয়। আৰু বিভিন্ন ধৰণৰ কাৰণ থাকে, কাৰণবিলাক ফাইণ্ড আউট কৰিব লাগে, অৰ্থাৎ বিচাৰি উলিয়াই চিকিৎসা কৰিব লাগে। আপোনাৰ মূৰৰ চুলিৰ চিকিৎসাৰ বাবে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াত চিকিৎসা কৰিলে আপোনাৰ চুলি সৰা ডাইৰেক্ট বন্ধ হ'ব। আৰু দ্বিতীয়তে, মূৰত চুলিৰ ঘনত্ব কৰিবলৈ আমি বেলেগ বেলেগ টেকনিক আছে, আমাৰ হিজামা থেৰাপি আছে, আমাৰ অলৰেডি নেচাৰেল ট্ৰিটমেণ্ট আমি কৰোঁ। আৰু যদি আপুনি এইবিলাকত সন্তুষ্ট নহয় বা আপুনি চুলি লগাব পাৰে আজিকালি, কিন্তু চুলি লগোৱাৰ আগতে এবাৰ ভালদৰে ডিছকাছ কৰি ল'ব, কাৰণ বহুতো ছাইড ইফেক্টটো আছে বুলি গম পাওঁ। কেতিয়াবা মূৰত যদি ইনফেকশ্যন হৈ যায়, তেতিয়াহ'লে আপোনাৰ জীৱনটো বৰবাদ হ'ব পাৰে। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ। আকৌ লগ পাম নতুন ভিডিঅ'ত। খুদা হাফিজ।